মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। ইয়াৰ আগতে আমি পঢ়িছিলোঁ প্ৰেজেন্ট ইনডিফিনিট টেন্স। যিসকলে চোৱা নাই এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনৰ তলত লিংকটো দিয়া থাকিব, তোমালোকে চাই ল'বা। আজি পঢ়িম আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ এনেকুৱা কিছুমান নিয়ম যিটোৰ সহায়ত তোমালোকে সেন্টেন্সটো নবুজাকৈয়ে এই টেন্সটো সহজে কৰিব পাৰিবা। কাৰণ মই ইয়াত এনেকুৱা ধৰণৰ কিছুমান নিয়ম দিছোঁ আৰু এডভাৰ্ব কিছুমান দিছোঁ, তোমালোকে চাইয়ে ক'ব পাৰিবা যে এইটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ডেফিনিশ্যনটো হ'ব লাগিছে যে বৰ্তমান কালত কোনো এটা কাম চলি থকা বুজালে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স তাকে বোলা হয়। যেনে গাড়ী এখন চলি আছে, বতাহ বলি আছে, পানী বৈ আছে, মানুহজন খোজকাঢ়ি আছে, যিকোনো কাম হ'ব পাৰে। এনেকুৱাই যে এই ভিডিঅ'টোত মই এনেকুৱা ধৰণৰ কিছুমান নিয়ম দিছোঁ, তোমালোকে এই ভিডিঅ'টো চাইয়ে গোটেই কাৰেক্ট টেন্সখিনি ক্লিয়াৰ হ'ব তোমালোকৰ। গতিকে চাই থাকক। এতিয়া এই গঠনটো চাই লোৱা তোমালোকে, আৰু যিখিনি নোট দিছোঁ তোমালোকে স্কিপ কৰি ভিডিঅ'টো নোটখিনি তুলি ল'বা, কাৰণ এই নোটবিলাক বহুত ইম্পৰ্টেণ্ট। কাৰণ এই নোটখিনি তুলি লৈ তোমালোকে আৰু কোনো ধৰণৰ ভিডিঅ' চাব নালাগিব মই আশা কৰোঁ, কাৰণ ইয়াত গোটেইখিনি দিয়া আছে আৰু সহজ সৰলকৈ বুজোৱা হৈছে গোটেইখিনি। ইয়াৰ গঠন প্ৰণালী হ'ব লাগিছে ছাবজেক্ট প্লাছ এম ইজ জাৰ, মেইন ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট। মানে ছাবজেক্টৰ লগত যিকোনো এম ইজ জাৰ এটা বহিব, যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় ইয়াৰ লগত এছ বহিব, আৰু মেইন ভাৰ্বৰ লগত আই এন জি যিটো ভাৰ্ব থাকিব আমাৰ এইটোৰ লগত আই এন জি প্লাছ অবজেক্ট। ইয়াৰ এডভাৰ্ব হৈছে নাও, লুক, টিল, হাৰি আপ, বিকজ। মানে এই এডভাৰ্বৰ যিকোনো এটা থাকিলে তোমালোকে ক'ব পাৰিবা যে এইটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সে। কাৰণ এইখিনি চাইয়ে ক'ব পাৰিবা এইটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স আৰু ধৰিব পাৰিবা, আৰু লগালগ তোমালোকে এই সেন্টেন্সটো শুদ্ধকৈ কৰিব পাৰিবা প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ যিটো কাৰেক্ট টেন্স থাকিব। গতিকে তোমালোকে স্কিপ কৰি ভিডিঅ'টো এই নোটখিনি তুলি লোৱা, কাৰণ এইখিনি মুখস্থ কৰিলে আৰু কোনো ধৰণৰ ভিডিঅ' বা টিউশ্যনৰ দৰকাৰ নহ'ব তোমালোকৰ। ইয়াৰ দুটা বহুত ইম্পৰ্টেণ্ট লক্ষণ আছে যিটো নেকি তোমালোকে তুলি লৈ মুখস্থ কৰি ল'বা। যে ভৱিষ্যতে কোনো এটা কাম হ'ব এনে ভাৱ প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স বোলা হয়। মানে ভৱিষ্যতে যিকোনো কোনো এটা কাম হোৱাৰ সম্ভাৱনা বুজালে এইটোৱে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স বোলা হয়। যদিহে ইয়াৰ শেষত টুমৰো, নেক্সট, মৰ্নিং আৰু মানডে আদি শব্দ থাকে, মানে ইয়াৰ যিকোনো এটা শব্দ থাকিব। যদি টুমৰো থাকে তেন্তে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স তোমালোকে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ সজাই দিবা। যদি নেক্সট মৰ্নিং থাকে আৰু মানডে থাকিলে ইয়াৰ যিকোনো এটা থাকিলে তোমালোকে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সতে কাৰেক্ট টেন্সটো সজাবা। গতিকে এই লক্ষণখিনিও তোমালোকে তুলি লৈ মুখস্থ কৰি ল'বা। ইয়াৰ আৰু এটা লক্ষণ আছে গোয়িং টু। গোয়িং টুটো ভেৰি ইম্পৰ্টেণ্ট, এইটো তোমালোকে তুলি ল'বা। যে ভৱিষ্যতে কোনো এটা কাম হ'ব, সম্পাদনা হোৱাৰ সম্ভাৱনা বুজালে এনে ক্ষেত্ৰত গোয়িং টু ব্যৱহাৰ কৰা হয়। মানে ভৱিষ্যতে কোনো এটা কাম সম্পাদনা হোৱাৰ সম্ভাৱনা বুজিলা, যে আজি বৰষুণ দিয়াৰ সম্ভাৱনা আছে, এনেকৈ উদাহৰণস্বৰূপে যেনেকৈ এইবিলাক থাকিলে গোয়িং টু ব্যৱহাৰ কৰা হ'ব। যে গতিকে এই লক্ষণটো তোমালোকে তুলি লৈ মুখস্থ কৰি ল'বা। ভৱিষ্যতে কোনো এটা কাম সম্পাদনা হোৱাৰ সম্ভাৱনা বুজালে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হিচাপে গোয়িং টু ব্যৱহাৰ কৰা হয়। এতিয়া আমি কেইটামান এক্সাম্পল লৈছোঁ যে যিটো চাই তোমালোকৰ একেবাৰে কনফিউজনবিলাক দূৰ হ'ব। প্ৰথম এক্সাম্পল লৈছোঁ আমি আই ৰাইট এ লেটাৰ নাও। চোৱা তোমালোকে প্ৰথম এক্সাম্পলটোত নাও আছে, গতিকে আমি এই সেন্টেন্সটো নবজাকৈয়ে ক'ব পাৰোঁ যে এইটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। কাৰণ মই এডভাৰ্বত তোমালোকক লিখিয়ে দিছোঁ যে নাও প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত থাকে বুলি। গতিকে এইটো সজাই দিলে হ'ল আই এম ৰাইটিং এ লেটাৰ নাও। কাৰণ ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত আইৰ লগত এম বহে, গতিকে আৰু ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট। গতিকে ইমান সহজ। চোৱা মই আৰু এটা এক্সাম্পল লৈছোঁ, লুক দ্য বয়জ প্লে ইন দ্য ফিল্ড। চোৱা এইটো মই এডভাৰ্বত লিখি দিছোঁ লুক। গতিকে তোমালোকে চাইয়ে ক'ব পাৰিবা লুক যে এইটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স বুলিয়ে। গতিকে কোনো ধৰণৰ সেন্টেন্স বুজাৰ দৰকাৰে নাই, ডাইৰেক্ট তোমালোকে সেই গঠন হিচাপে ইয়াত বহাই দিলে হ'ল যে লুক দ্য বয়জ আৰ প্লেয়িং ইন দ্য ফিল্ড। কাৰণ দ্য বয়জ এজন বহু বচন, থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ, গতিকে ইয়াৰ লগত আৰ বহিব আৰু ভাৰ্বৰ লগত আই এন জি প্লাছ অবজেক্ট।
এতিয়া মই দুটা লক্ষণৰ পৰা এক্সাম্পল লৈছোঁ। এই দুটা তোমালোকে বুজি লোৱা। शी কাম হিয়াৰ নেক্সট মৰ্নিং। ইয়াৰ মই লক্ষণত তোমালোকক দিছোঁ যে নেক্সট মৰ্নিং থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় বুলি। গতিকে এইটো তোমালোকে ডাইৰেক্ট ধৰিব পাৰিবা যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সে বুলি। যে এইটো শুদ্ধ কৰিলে সেই গঠন মতে হি ইজ কামিং হিয়াৰ নেক্সট মৰ্নিং। আৰু এটা তোমালোকক লক্ষণ দিছিলোঁ গোয়িং টু, যে ভৱিষ্যতে কোনো এটা কাম সম্পাদনা হোৱাৰ সম্ভাৱনা বুজালে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। গতিকে ইট ৰেইন ভেৰি চুন, যে আজি বৰষুণ দিয়াৰ সম্ভাৱনা আছে। গতিকে এইটো শুদ্ধ কৰিলে কি হ'ব, সেইমতে ইট ইজ গোয়িং টু ৰেইন ভেৰি চুন, কাৰণ তাতে মই দিছোঁ যে ভৱিষ্যতে কোনো এটা কাম সম্পাদনা হোৱাৰ সম্ভাৱনা বুজালে গোয়িং টু ব্যৱহাৰ কৰা হয়। গতিকে এইখিনি আছিল আজি আমাৰ ভিডিঅ'। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ এনেকুৱা ধৰণৰ সহজ নিয়মত নতুন নতুন ভিডিঅ' মই লৈ আহিম।